আমি ভেদাইলতাৰ পাতখিনি ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ আৰু এইফালে মছলাৰ বাবে কাটি লৈছোঁ পিঁয়াজ আৰু এয়া আদা নহৰু জলকীয়া আৰু এয়া অলপমান জালুকৰ গুড়ি। তাৰ বাহিৰে আৰু ইয়াতে বেলেগ মছলা ব্যৱহাৰ কৰিব নালাগে। আৰু এতিয়া আমি কেৰাহীখন পাতি দিছোঁ। এইফালে কেৰাহী গৰম হৈছে আৰু ইয়াতে আমি দি দিছোঁ অলপমান তেল। তেল গৰম হৈছে আৰু এতিয়া আমি ইয়াতে দি দিছোঁ কাটি থোৱা পিঁয়াজখিনি। দি দিছোঁ আদা নহৰু জলকীয়া। এইখিনি অলপ টাইম ভাজি থাকিব লাগিব। এতিয়া ইয়াতে দিছোঁ অলপ হালধি। এইখিনি ভাজা হৈ গৈছে আৰু এতিয়া আমি ইয়াতে দিম আৰু এতিয়া দিছোঁ নিমখ। আৰু এতিয়া ধুনীয়াকৈ উতলিব লৈছে। আৰু এয়া ভেদাইলতাৰ জোল খাবৰ কাৰণে ৰেডি হৈ গৈছে। ধুনীয়াকৈ উতলিছে, এতিয়া নমাই থ'ব পাৰি। ৰেচিপিটো কেনেকুৱা পালে জনাই দিব। ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই।